হেল্ল', কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ ইকো পাৰ্কৰ এটা ছেকেণ্ড ভিডিঅ' লৈ আহিছোঁ। যিখিনি আগতে দেখাব নোৱাৰিলোঁ সেইখিনি আজি দেখাম বুলি আহিছোঁ। চাই যাওকচোন এফালৰ পৰা। এয়া এইফালে গৈ আছোঁ আৰু এয়া যে দেখিছে আপোনালোকে, এইবিলাক সেই লাইটৰ গতে তাত পানী ছিষ্টেম কৰি ৰাখিছে আৰু পানী বৰষুণ দি আছে তাৰমানে। আৰু এয়া গেটখন গৈ আছে, ট্ৰেইন দুখন গৈ আছে একেলগে, চাওকচোন বাৰু আগা পিছাকৈ। আৰু এইফালে এইখিনি কলৰ বাগান, মানে ইয়াত ফল মূল সকলোখিনি ফল মূলৰ গছ আছে। মানুহে তাৰমানে চাব পাৰিব, যিখিনি মানে নাজানে শিকিব পাৰিব ল'ৰা ছোৱালীবিলাকে আজিকালি। এয়া নাও চলিছে এইফালে। এইবিলাক ফুলৰ গছ আৰু এইবিলাক এয়া কামো কৈছিলে, বহুত মানুহে কাম কৰি থাকে। আগৰ ভিডিঅ'টোত কৈছিল নে ৰৌ মাছ আছে বুলি, এইকেইটা মস্ত মস্ত ৰৌ মাছ চাওকচোন কিমান। এনেকুৱা বহুত ডাঙৰ ডাঙৰ মাছ আছে আৰু আগৰবাৰ দেখুৱাইছোৱেই কিমান মাছ আছে। দেখি মানে খুব ভাল। আৰু এইবিলাক গোটেই শাৰী শাৰীকৈ দেখিছেনে, মানুহবিলাকে চব মাছত ব্যস্ত, ইমানেই ধুনীয়া লাগে তাৰমানে মাছ চাই। আৰু এইফালে এইখন গাড়ী যে দেখিছে, এইবিলাক গাড়ীও চলে তাৰমানে ইয়াত উঠি পেলাই গোটেই ইকো পাৰ্কখন ফুৰিব পাৰে। আৰু এয়া যে পইচা হিচাপ কৰি আছে, ইয়াত বাথৰুম, ইয়াত 2 টকা দিলে ইয়াত বাথৰুম কৰা সুবিধা আছে। আৰু ইয়াত চাফা তাফা কৰি থয় পুৰা ধুনীয়াকৈ। এয়া আহি এখন চাহৰ দোকানত সোমালোহি। ইয়াত চব সুবিধা আছে, চাহৰ দোকান। আৰু একাপ চাহৰ দাম 41 টকা লৈছে। আৰু তাকে মানে চবেই হাঁহি পেলাই সেই চাহ খাই আছোঁ আৰু 41 টকা। সদায় 41 টকা নলয় বাৰু, 20 টকা লয়। এতিয়া যে মানুহ বহুত হৈছে 31 জানুৱাৰী, সেইটো কাৰণে এনেকৈ দাম বেছি লৈছে। আৰু তাৰ পৰা আহি ইয়াৰ চানা খালোহি, চানা বনাই চবকে খুৱাই দিলে। তাৰপিছত এয়া এটা হৰিণা একদম সৰুকৈ বনাই থৈছে। তাৰপিছত এইফালে সোমালোঁ, কিবা ভুলভুলীয়া নিচিনা মানুহ বহুত সোমাই গৈছে, কিবা অকোৱা পকোৱাকৈ দেখিবলৈ ভালেই লাগিছিলে। তাত সোমাই গ'লোঁ আমি চবেই। আৰু দেৱালৰ ছাইডবিলাকৰ কবিসকলৰ বা গল্পকাৰ আগৰ দিনৰ ৰবীন্দ্ৰনাথ ঠাকুৰ সেইবিলাকৰ মানে আঁকি থোৱা আছে তাত। এইবিলাক চব মানে সংস্কৃতিবিলাক ধৰি ৰাখিছে তাৰমানে ছাইডবিলাকত। সেইবিলাক চাই যাওকচোন আপোনালোকেও। আৰু এইবিলাক কি চিনি পাইছেনে বাৰু? মই মানে লফা নিচিনা দেখিছোঁ। মই মানুহজনক কৈছোঁ যে এইবিলাক লফা নেকি, পৰা হ'লে এইখিনি লৈ আহিলোঁহেঁতেন লফা বুলি ভাবি, নাজানো আৰু কি। এইখিনি ফুল মানে বহুত ধুনীয়া লাগে আৰু চাইডে চাইডে গোটেই ফুল গছ গছনি ইমান ধুনীয়াকৈ মানে কৰি থৈছে। আৰু এইটো এয়া নিজৰা বৈ আহিছে, চব আৰ্টিফিচিয়েল কৰি ৰাখিছে। আৰু এয়া যে এখন পৃথিৱী হয়, পৃথিৱীও আছে। আৰু এয়া পৃথিৱীৰ ভিতৰত আমি যোৱা বছৰ যোৱা ফটো হয় এইখিনি। কাপোৰ পিছে একেই পিন্ধিছোঁ দেই ৰাইজসকল। আৰু এয়া হৈছে ল'ৰা ছোৱালী চিলড্ৰেন পাৰ্ক, আৰম্ভ হ'ল এইডোখৰৰ পৰা। চিলড্ৰেন পাৰ্কৰ ফালে আমি আকৌ আহি আছোঁ। এইখিনি তেওঁলোকে খেলি আছে। এইবিলাক চিলড্ৰেন পাৰ্ক হয়, চাওকচোন। কি ক'ম আৰু, মুঠতে যেনি তেনি মানুহ আৰু ইমানেই মানুহ হয় তাৰমানে। মানে ক'বলৈ গ'লে বহুত ইউনিক হয় পাৰ্কখন। বহুত মানে কি ক'ম আৰু, বহুত ডাঙৰ হয়। আৰু এইখিনি যে দেখিছে, এইখিনি হৈছে তাজমহল আছে সেইটো এৰিয়াৰ ভিতৰত। এই পাৰ্কখনৰ ভিতৰতে হয়। আৰু এইখিনি চীনা ঘৰৰ নিচিনা। খালি যাবলৈ এইবাৰ সময় নহ'লে, যোৱাবাৰৰ কিছুমান অকণমান ভিডিঅ' আছে, তাকে মই দেখুৱাবলৈ বিচাৰিছোঁ। ইয়াত যাবৰ কাৰণেও আকৌ এক্সট্ৰা টিকেট কৰিব লাগে। আৰু ইমানেই ভিৰ আৰু সময় নহ'ল কাৰণে এইবাৰ আমাৰ যোৱা নহ'লে। মই দূৰৰ পৰাই সেইখিনি ফটো তুলিছিলোঁ। সেইখিনি যে লাইন দেখিছেনে বাৰু, কিমান ডাঙৰ লাইন চাওকচোন, দীঘল লাইন। 3-4টা লাইন আছে গম পায়নে? এটা লাইন দুটা নহয়, মানে 4-5টামান লাইন আছে তেনেকুৱা, বহুত দীঘল দীঘল। তাৰ ভিতৰত বহুত ধুনীয়া ধুনীয়া ঘৰ দুৱাৰ, পুৰণা কীৰ্তিচিহ্নবিলাক আছে। আৰু
সেয়া মই আগৰবাৰ যোৱা ফটো ভিডিঅ' কৰিছিলোঁ, সেইবিলাক চাব ভিডিঅ'ত থকা। মই আকৌ পাছত কেতিয়াবা গ'লে ভালকৈ আপোনালোকক দেখুৱাম ফটোবিলাক ভিডিঅ' কৰি। বৰ্তমান এনেদৰে দেখুৱাইছোঁ। চাওকচোন আপোনালোকে হৈছে তাজমহল, এয়া যে তাজমহল, এয়া ভালকৈ দেখুৱাবই পৰা নাই। এয়া যীশু খ্ৰীষ্টৰ মূৰ্তি আছে, এয়া চীনাঘৰ, এইবিলাক এয়া তাজমহল ফটো যোৱা আৰু এয়া চব ভালকৈ খালি ভিডিঅ' কৰিব নহ'লে আৰু যিকণ মই দেখুৱাব কৰিছিলোঁ তাকে দেখুৱাই দিছোঁ। মই আকৌ ভালদৰে গৈ আপোনালোকক দেখুৱাম। আপোনালোকে কোন কোন আহিছে জনাবচোন, কোনোবা আহিছে যদি কমেণ্ট কৰিবচোন। আৰু এইবিলাক পানী চলাই দিছে গধূলি হোৱাৰ লগে লগে। পৰিৱেশটো কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? দেখি চাই থাকিবলৈ মন যায় এনেকুৱা পৰিৱেশ। আৰু এইবিলাক পানী চলাই দিছে পূৰা। আৰু এয়া হৈছে এইটো এৰিয়া মুখা শিল্প। প্ৰতিখন ৰাজ্যৰে মুখা শিল্প ৰখাই থৈছে ইয়াত, আৰু আমাৰ অসমৰো আছে। ইয়াত এই গোটেই এৰিয়াটোৱে হৈছে মুখা, মানে প্ৰতিখন ৰাজ্যৰ। আৰু এয়া ইক' পাৰ্কৰ মেপ এখন। আৰু লাহে লাহে গধূলি হৈ আছে, মানুহবিলাকো ঘৰমুৱা হৈছে, কিন্তু তথাপিও বহুত মানুহ ইয়াত বহিয়ে আছে। দেৰিকৈ অহাসকল বহি আছে। আৰু গধূলি 8টামানলৈকে খোলা থাকিব। আৰু ঠাণ্ডা দিন হ'লে দিনৰ 12টা বজাৰ পৰা খোলা থাকে আৰু গধূলি 8টা বজাৰ ভিতৰত বন্ধ হৈ যায়। আৰু গৰম দিন হ'লে আপোনাৰ 11টামান বজাত খোলে আৰু গধূলি 7:30, 8টাৰ ভিতৰত বন্ধ হৈ যায়। আৰু ইয়াৰ টিকেট 30 টকা হয়। আমিতো প্ৰথম যেতিয়া গৈছিলোঁ তেতিয়া 10 টকা আছিলে, এতিয়া আৰু বাঢ়ি গ'ল, 20 টকা হ'ল, 20 টকা পাই এতিয়া 30 টকা চলিছে। আৰু এইবিলাক ক্লিনাৰ হয়, এইবিলাক পূৰা চাফা তাফা কৰি ৰাখে, পূৰা ক্লিন কৰি ৰাখে, একদম ধুনীয়া চাফা কৰি ৰাখিব। ইমানেই ধুনীয়া ইউনিক হয়, মানে চাই থাকিব। এতিয়া গধূলি হৈছে আৰু ধুনীয়া লাগিছে পাৰ্কখন। আপোনাৰ তাতেই থাকিম এনেকুৱা লাগিছে আৰু সপোন পৰি যেন লাগিছে। কবিতা লিখা মানুহে হোৱা হ'লেতো লিখিলেহেঁতেনে, মই যে একো নাজানো সেইবিলাক লিখিব বাৰু। খোজকাঢ়ি অৱস্থা বেয়া হৈ গৈছে। মই দেখছে একেবাৰে কান্ধত তুলি লৈছোঁ, তাকে দেখি চবেই হাঁহিছে। আৰু এয়া আমি চব ঘৰলৈ যাবৰ কাৰণে আহি আছোঁ এতিয়া। আৰু এয়া হৈছে, এইটো পাৰ্ট হৈছে মিউজিয়াম হয়, তাত যোৱা নহ'লে। আমি গেটৰ বাহিৰলৈ ওলাই আহিলোঁ। ইমান ধুনীয়া লাগিছে নহয় দেখি। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সন্ধিয়া সময়ত গাড়ীৰ কাৰণে বৰ দিগদাৰ হয় আহিবৰ কাৰণে। এই গাড়ীৰ পৰা নামি এখন ৰুমলৈ খোজকাঢ়ি আহি ঘৰ পালেই, ঘৰৰ পৰাই ৰন্ধা বঢ়া লাগিলোঁ। মানুহজন গ'ল আকৌ দোকানখন চাবলৈ। আৰু এয়াই আছিল আজি মোৰ